স্বাগতম জনাইছোঁ নাইমনা চাৰুপুৰ ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ। মই আজি আহিছোঁ ডক্টৰৰ ওচৰলৈ, হোমিঅ'পেথিক চেম্বাৰলৈ। কিয় আহিছোঁ ক'ম বাৰু, গৈ দেখাই লওক, ভিডিঅ'টো চাই থাকক শেষলৈকে। এটাক ভিডিঅ'ত উঠিবলৈ কৈছোঁ, পলাইছে। হে অঁ আজি দিয়া নাই নহয়, ওলাই আহিলোঁ নাই মই বোলো হেৰি আকৌ নিদিয়ে, নুঠে আহি ভিতৰত পলাইছে। কেলে নোলাব ভাগৰহে হেৰি যেনিবা। ডক্টৰৰ ওচৰলৈ আহি ফুৰিবলৈ সোমালোঁ বাইদেউ দাদাহঁতৰ ঘৰত। এতিয়া ভাত খাম আৰু ভাতটো বনাই আছে আমাৰ ৰান্ধনীয়ে। আমাৰ বাইদেউজনীক দেখাই দিম আকৌ। এজনী বাইদেউ তামোল খাই পকনিয়ে আছে। ভাতটো বনাই আছে, খাই থৈ একেচাতে। ভাত নোখোৱাকৈ আহিলোঁ বাৰু ঘৰ ওলাওঁতে। কোনো নহয়, ইউটিউবত ভিডিঅ' বনাই আছে, চিনাকি কৰাই দিছোঁ। আৰু এজনে কি কৰিছে, চশমা পিন্ধি শুই আছে। খানাটো খাই লওঁ। চব দি দিছে, মাছৰ পেটু, আলুগুটি, মটৰ ভাজি, মাংস আলু ভাজি, এইফালে কি দাইল আৰু কি কচু নে ঔটেঙা কচু। লাইটটো নাই নি? আমাৰ ল'ৰাকেইটাই কাবাডী খেলিছে। কৰি থ'লে কি হ'ব, তহঁতি নেচাৱে ভিডিঅ'। ঘৰকেইটাই ভিডিঅ' নেচা। নাই চোৱা, চলে নি? মই নেদেখিলোঁ যে। ধৰ এক গেম গ'লে। আৰু কেইটামান লাগিছিলে, 4টাই তাকৰ হৈছে। আৰু কেইটামান লাগিছিলে। আগতে যায় যে। তহঁতি হাৰিয়ে থাকিবি আৰু তহঁতৰ নহ'বগৈ। এই গ'ল আউট নেকি? আউট। আৰু কেইটামান লাগিছিলে ন, মজা হ'লহেঁতেন। যোৱাকালি ভিডিঅ' কৰাই নহ'ল, তেতিয়া আধাখৰীয়া হ'ল, তাতে থৈ দিলোঁ। আহি পাই আকৌ টিউশ্যন কৰাত লাগিলোঁ, সময় নাপালোঁ। কালি ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, এইবিলাক হোমিঅ'পেথিকৰ দৰৱ আনিলোঁ। এই ব্লাডটো অলপ মোৰ হেৰি হৈছে, মানে খজুৱতি নিচিনা, মানে গুটি এনেকুৱা কিছুমান কিবা কিবি উঠিছে মানে গাত। সেইটো কাৰণে এইকেইটা দৰৱ, 3টা দৰৱ দিছে, 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ তেনেকৈ। আগতো এনেকুৱাবিলাক লগতে হোমিঅ'পেথিকৰ পৰাই আনি খাওঁ, ভাল হয়। আৰু এইটো এটা বেলেগ কাৰণত দিছে। এইটো এটা এতিয়া বেছি কাহ চৰ্দি জ্বৰ কিবা কিবিবোৰ হৈ আছে যে, মানুহৰ কৰোণাৰ নিচিনা বা অমিক্ৰণৰ নিচিনা কিবি হৈ আছে যে, সেইবিলাক নহ'বৰ কাৰণে এইটো মানে প্ৰতিষেধক। এইটো আমি যোৱাবাৰো আনি খাইছিলোঁ। এইটো কিবা কথা এটা কৈ আছোঁ। এইটো আনি খাইছিলোঁ মানে যোৱাবাৰ, যোৱা বছৰ তাৰ আগৰ বছৰ আনি খাইছিলোঁ, লকডাউন হৈ থকাৰ সময়ত। এইটো তেতিয়া ড'জটো অলপ বেলেগকৈ দিছিলে, সপ্তাহত 3 দিন খাবলৈ দিছিলে। এতিয়া সদায় দিছে খাবলৈ, দিনত 2বাৰকৈ, এদিনত। সেইকেইটাকে গৈ আনিলোগৈ, দেখাই আহিলোঁ। কালি তাতে সেই ভিডিঅ' কৰিবলৈ তাতে কৰিলোঁ, আৰু ঘৰত আহি কৰিবলৈ সময় নাপালোঁ। সেইটো কাৰণে আপোনালোকক দৰৱবোৰ দেখুৱাবলৈও থাকিলে। আৰু মলম এটা দিছে লগাবলৈ। আপোনালোকে হোমিঅ'পেথিক চিকিৎসা কৰি পাইছেনে বা কৰেনে নাজানো, কিন্তু মই হোমিঅ'পেথিক চিকিৎসা কৰোঁ। মলমটো এইটো চাবোন, নিম চাবোন দিছিলে। মই চাবোন দিয়া নাই, মানে মই নিজে কিনি আনিছোঁ। হোমিঅ'পেথিক চাবোনবিলাক ভাল যে, নিম আৰু তুলসী চাবোনটো কিনি আনিছিলোঁ। এইখিনি শেষ হ'লে আকৌ যাব লাগিব
আনিবলৈ। 3টা ড'জ এতিয়া শেষ কৰি লওঁ।